জীৱনলৈ সমস্যা অহাটো ডাঙৰ কথা নহয়, সমস্যা সমাধান নকৰি আঁতৰি যোৱাটোহে ডাঙৰ কথা। নমস্কাৰ বন্ধুসকল, মই আদম ত্ৰিদীপ আপোনালোকৰ মাজলৈ এটা নতুন কাহিনী লৈ। কাহিনীটো চহৰৰ ফুটপাথত থকা দুজন 12-13 বছৰীয়া ল'ৰাৰ কাহিনী। সিহঁতে ৰাতিপুৱাৰ পৰা গধূলিলৈকে চহৰৰ মাজতে ঘূৰি ফুৰে। কাৰোবাৰ পৰা কেতিয়াবা কিবা এটা বিচাৰে, দিয়ে, কোনোবাই মৰমতে সিহঁতক কিবা দিয়ে, তাকে লৈ সিহঁতে সুখী। কেতিয়াবা সিহঁতে হোটেলত কাম কৰি দিয়ে, তাতে খাবলৈ পায়। কেতিয়াবা ৰাস্তা পদূলিয়ে পৰি থকা বটলবিলাক বুটলি লৈ বিক্ৰী কৰি দিয়ে, তাতো পইচা পায়। এনেদৰে সিহঁতে দিন পাৰ কৰে। চহৰতে এটা মন্দিৰ আছিল। সিহঁতে মন্দিৰটো কাষে কাষে ঘূৰি ফুৰে। তেতিয়া সিহঁতে মন্দিৰলৈ লক্ষ্য কৰে আৰু দেখে বহু মানুহ মন্দিৰলৈ যায় আৰু মন্দিৰৰ পৰা ঘূৰি আহে। ঘূৰি যাওঁতে মন্দিৰৰ পৰা মানুহবিলাকে মন্দিৰৰ মুখৰ আগত বহি থকা মানুহবিলাকক ফল মূল আৰু পইচা পাতি দি যায়। তাৰে এজন ল'ৰাই কথাটো বহুত গুৰুত্ব দিছে। এদিন ল'ৰাটোৱে আনটো ল'ৰাক ক'লে, আমি দেখোন এনেদৰে ঘূৰি ফুৰাতকৈ মন্দিৰৰ মুখৰ আগত বহিলেই হয়, বহুত ভাল বস্তু খাবলৈও পাম, পইচাও পাম, ইয়াততো একো কাম কৰিব নালাগে। তেতিয়া আনটো ল'ৰাই ক'লে, তই যদি যাব বিচাৰিছ যা, মই কিন্তু নাযাওঁ, মই এনেদৰেই নিজে কাম কৰি খাম। পাছদিনা ৰাতিপুৱাই ল'ৰাটোৱে মন্দিৰলৈ ওলাই গ'ল। মন্দিৰৰ মুখৰ আগত বাকীবিলাকৰ লগত সি লাইন পাতি বহিল। মন্দিৰলৈ মানুহ আহিল, ওলাই গ'ল, সকলোকে কিবা দি গ'ল। তাকো মানুহবিলাকে ফল মূল পইচা দি যাবলৈ ধৰিল। সি মনতে বহুত আনন্দ পালে। গধূলি ঘৰলৈ ঘূৰি আহিল আৰু লগতো ক'লে, চা আজি মন্দিৰত বহিলোঁ, মিঠাই পালোঁ খাবলৈ, ফল মূল পালোঁ আৰু পইচা পালোঁ, তই কি পালি? লগৰজনে একো নক'লে। লগৰজনে হোটেল এখনত কাম কৰিবলৈ আৰম্ভ কৰি দিলে। সেই হোটেলত ইটো সিটো কাম কৰি দিয়ে। দুইজন ল'ৰাই ভাগ ভাগ হৈ গ'ল। এজনে ৰাতিপুৱাই মন্দিৰলৈ যায় আৰু গধূলি ঘূৰি আহে। আনটো ল'ৰাই ৰাতিপুৱা হোটেললৈ যায় আৰু গধূলি ঘূৰি আহে। দুয়ো ৰাতি একেলগে কটায়। লাহে লাহে দিন বাগৰিল, ল'ৰা দুটা ডাঙৰ হৈ আহিল। সিহঁতৰ একেই কাম, এটাই ৰাতিপুৱা মন্দিৰলৈ ওলাই যায় আৰু গধূলি ঘূৰি আহে, আনটোৱে ৰাতিপুৱা হোটেললৈ যায় আৰু গধূলি ঘূৰি আহে। কিন্তু হোটেলত থকা ল'ৰাটোৱে হোটেলত থাকি থাকি হোটেলৰ সকলোবিলাক কাম শিকিবলৈ ধৰিলে। হোটেলৰ সকলোবিলাক মিঠাই কেনেদৰে বনায়, কি কৰে, কি নকৰে, সেই সকলোবিলাক কাম শিকিবলৈ আৰম্ভ কৰিলে আৰু শিকিও ল'লে। সি মনতে ভাবি এইবাৰ এখন ঠেলা ভাড়ালৈ ল'লে। ঠেলাখন ভাড়া লৈ ফুটপাথতে তাৰ নিজৰ ব্যৱসায় আৰম্ভ কৰিলে। পানী পুৰি, মটৰ ঘুগুনি এইবিলাককে দি তাৰ নিজৰ ব্যৱসায় আৰম্ভ কৰিলে। আনটো ল'ৰাই সদায় ৰাতিপুৱা মন্দিৰলৈ যায় আৰু গধূলি ঘূৰি আহে। ঘূৰি আহোঁতে সিহঁত দুয়োটাই দোকানখনত লগ হয় আৰু দোকান বন্ধ কৰি ঘৰ পায়। তেতিয়া মন্দিৰৰ মুখৰ আগত বহি থকা ল'ৰাটোৱে সদায় আনটোক কয়, চা মই মন্দিৰৰ মুখত বহি থাকোঁ আৰু ইমান টকা পালোঁ, এইবিলাক ফল মূল পালোঁ, এইটো খাবলৈ পালোঁ, এইটো। আৰু তই ৰাতিপুৱাৰ পৰা গধূলিলৈ ৰ'দত থাক আৰু নিজে মিঠাই বনাই আনক খোৱা, তই কেইটকা পালি? তই এইবিলাক নকৰি মোৰ লগত কিয় নাযা মন্দিৰৰ মুখত? লগতে ক'লে, ঠিক আছে, তোৰ যি ভাল লাগে তই কৰ, মোৰ যি ভাল লাগিছে মই কৰিছোঁ। এনেকৈ দিন গ'ল। মন্দিৰলৈ যোৱা ল'ৰাটোৱে সদায় ৰাতিপুৱা মন্দিৰলৈ যায়, গধূলি ঘূৰি আহে, ইয়াৰ দোকানত ৰয় আৰু দুয়োটাৰ লগত গুচি যায়। ইয়াৰ সেই দোকানত ৰওঁতে চাবলৈ ধৰিলে যে ইয়াক বহু মানুহে চিনি পায়। বহু মানুহে ইয়াক নাম ধৰি মাতে, ইয়াৰ হোটেলত খায়। কিছুমান গাড়ীয়ে যোৱা মানুহে তাক চিঞৰি মাতে, কি কৰিছ, ভালে আছ? বহুতে তাৰ ব্যৱসায়ৰ কথা সোধে, কেনেকুৱা চলিছে ব্যৱসায়, ভালে চলিছে? এনেদৰে বিভিন্ন মানুহৰ লগত তাৰ কথা বতৰা চলে। এদিন দোকান বন্ধ কৰি দুয়ো ঘৰলৈ যাওঁতে মন্দিৰৰ মুখৰ আগত বহি থকা ল'ৰাটোৱে আনটোক ক'লে, তোক যে ইমান মানুহে চিনি পায়, তোক ইমান মানুহে তোৰ খবৰ লয়, আনকি ৰাস্তাৰে যোৱা মানুহে তোক চিঞৰি মাতি যায়, আৰু মইতো মন্দিৰৰ মুখৰ আগত বহোঁ, মোৰো বিভিন্ন মানুহক লগ পাওঁ, সদায় বেলেগ বেলেগ মানুহ লগ পাওঁ, একেবিলাক মানুহো লগ পাওঁ, মোকো সকলোৱে দিয়ে, কিন্তু মোৰ নামটো আজিলৈকে কোনেও নাজানে, মোক আজিলৈকে কোনেও নামাতে, কিন্তু তোৰ নাম যে সকলোৱে জানে, কিয়? তেতিয়া লগৰটোৱে ক'লে, চা তই ৰাতিপুৱা যাওঁ গধূলি আহ,
তাত তই বহি থাক আৰু আনৰ আশাত বহি থাক। কোনোবা আহিব, তোক দিব। কিন্তু ইয়াত মই মোৰ নিজৰ কৰ্মৰ পৰিচয় দিওঁ। মোৰ নিজৰ কৰ্মৰে মই মানুহক চিনাকি দিছোঁ, আৰু সেয়েহে মানুহে মোৰ কৰ্মৰ ভাল পাইছে আৰু মোৰ ওচৰলৈ আহিছে, মোক চিনি পাইছে। এটা কথা জাননে? নিজৰ কৰ্মৰে নিজক পৰিচয় দিবলৈ শিকিবি। এনেদৰে বহি আনৰ আশাত নাথাকিবি। বন্ধুসকল, কাহিনীটো চুটি, কিন্তু এই কাহিনীটোৱে আমাক বহু কথা শিকাই গ'ল। সঁচাকৈ আমি আনৰ আশাত বহি থাকিলে আমাক কোনো চিনি নাপায়। আমি যদি নিজৰ কৰ্মৰ পৰিচয় দি আমাৰ নিজৰ কৰ্ম কৰি যাওঁ, তেতিয়া সঁচাকৈ এদিন আমি নজনাকৈ আমাক সকলোৱে চিনি পাব। আৰু যদিহে নিজৰ পৰিচয় ৰাখি যাব বিচাৰোঁ আমি আমাৰ পৃথিৱীত, আমাৰ কৰ্ম আমি নিজে কৰি যাব লাগিব। এটা সময়ত আমাক সকলোৱে চিনি পাব।